নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজি আমাৰ মামাৰ ঘৰত ছেকেণ্ডটো দিন হয় আৰু আমি এতিয়া যাম মামাৰ ছোৱালীজনীৰ ঘৰলৈ মানে সমীক্ষাৰ ঘৰলৈ তাই বিয়া হৈছে তেজপুৰলৈকে আৰু তাই বিয়া হোৱাৰ পৰা আমি তাইক লগেই পোৱা নাই এইবাৰ মানে ফাৰ্ষ্ট টাইম লগ পাম আৰু সিহঁতৰ ঘৰলৈ ফাৰ্ষ্ট টাইম গৈ আছোঁ তো ভিডিঅ'টো চাব সকলোৱে আৰু এতিয়া ওলাই মেলি ল'লোঁ আৰু এতিয়া যাম সমীক্ষাহঁতৰ ঘৰলৈ ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু আমি কোনখিনি গৈছোঁ দেখাম বাৰু খুৰী এজনী ভণ্টি মা আইতা মাহী ধুনু আৰু এতিয়া udah kawal dulu sa kau yang खाना खाइछु फटाफट माइना আমি খাইছোঁ তাৰ পৰা আহিলোঁ তাত আৰু তেনেকৈ ভিডিঅ' বনোৱা নহ'লে যিহেতু প্ৰথমবাৰ গৈছোঁ ত' ভিডিঅ' বনাবলৈ অলপ আফচোচ লাগিলে আৰু এতিয়া তাৰ পৰা আহি তাত অলপ ৰেষ্ট লৈ এতিয়া আমি অলপ ওলাই আহিছোঁ অলপ ঘূৰি বুলি মামীয়ে লৈ আহিছে আমাক অলপ জেগাটো চাওঁ আৰু এতিয়া খাবলৈ খাব ফুচকা Hai. দেখিছে ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ কালি আৰু ভ্লগটো কণ্টিনিউ কৰা নহ'লে টাউনৰ পৰা অলপ ঘূৰি মেলি আহি ভাগৰো লাগিলে সেইকাৰণে শুই গ'লোঁ আৰু সমীক্ষাৰ তালৈও যাওঁতে ইমানকৈ ভিডিঅ' কৰা নহ'লে কাৰণ এইবাৰ প্ৰথম গৈছোঁ যিহেতু অলপ আফচোচ লাগিলে সেইকাৰণে ভিডিঅ' নকৰিলোঁ বেছিকৈ অকণমানকৈ দেখুৱাইছোঁ নেক্সট টাইম গ'লে ভালকৈ দেখুৱাম আৰু আমি আজি যাম ঘৰলৈ 3 দিন হ'ল ইয়াত থকা আৰু আজি ফাইনেলি ঘৰলৈ গৈ আছোঁ মনটো ভালো লাগিছে বেয়াও লাগিছে আৰু এতিয়া আহিব সমীক্ষা তাই আমাক লগ কৰিবলৈ আহিব তাইক লগ পাই মেলি আৰু যামগৈ ঘৰলৈ ভিডিঅ'টো চাব শেষলৈকে হৈছে সমীক্ষা আৰু এতিয়া আমি খাবলৈ লৈছোঁ ফুচকা ই দুটা খালি এতিয়ালৈকে ৰাতিৰ মানুহ ইয়াত খায়ে থাকে এনি টাইম এইটো মহা খকুৱা এয়া এইটো চাওঁ এইটো ওলাই মেলি মনটো অলপ বেয়াও লাগিছে তো উপায় নাই যাবতো লাগিব চব ওলাই মেলি ৰেডি কৰি ল'লে গৈ থাকোঁ আৰু এতিয়া বিশ্বনাথ চাৰিআলিৰ অভিমুখে আমি যাওঁ বাই 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 মামা ঘৰ আৰু কিমান দিনলৈ আহিছিলে নেপাওঁ ঠিক নাই যাওঁ আৰু মামীয়ে আমাৰ খাবলৈ আহিছে যাওঁ
ঘৰতে বাচন ধুই ল'লোঁ। তেজপুৰৰ পৰা ডাইৰেক্ট বিশ্বনাথ চাৰিআলি পাই গ'লোহি আৰু ইয়াত আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, গাড়ীত আৰু নকৰিলোঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব।